নমস্কাৰ বন্ধু বান্ধৱীসকল, আন্তৰিক স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ এই ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকে যদি সাধাৰণ জ্ঞান পঢ়ে তেনেহ'লে আজি আপুনি এই ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টোত 10টা ইণ্টাৰেষ্টিং জিকে প্ৰশ্ন সুধিম আৰু প্ৰশ্নকেইটাৰ উত্তৰ ক'ম। তেনেহ'লে বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে যদি আমাৰ এই ইউটিউব চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লওক। তেন্তে বন্ধুসকল, বেছি দেৰি নকৰি আহক ভিডিঅ'টোৰ ফালে আগবাঢ়ো। কুৱেশ্যন 1, কোনটো জীৱই একো নোখোৱাকৈ 3 দিন থাকিব পাৰে? উত্তৰ, মেকুৰীয়ে একো নোখোৱাকৈ 3 দিনলৈকে থাকিব পাৰে। কুৱেশ্যন 2, কোনখন দেশত সকলোতকৈ বেছি গাহৰি আছে? উত্তৰ হ'ব চীন দেশ। হয় বন্ধুসকল, চীন দেশত সকলোতকৈ বেছি গাহৰি পোৱা যায়। কুৱেশ্যন 3, কোনখন গাড়ী আধা ভগৱানে বনাইছে আৰু আধা মানুহে বনাইছে? ইয়াৰ উত্তৰ হ'ব গৰু গাড়ী। কুৱেশ্যন 4, কোনটো জীৱই মানুহৰ তেজ খায়? উত্তৰ, মহ। কুৱেশ্যন 5, কোনখন দেশৰ মানুহে সকলোতকৈ বেছি মোবাইল ফোন ব্যৱহাৰ কৰে? ইয়াৰ উত্তৰ হ'ব ভাৰত। হয় বন্ধুসকল, ভাৰতবৰ্ষৰ মানুহে সকলোতকৈ বেছি মোবাইল ফোন ব্যৱহাৰ কৰা দেখা যায়। কুৱেশ্যন 6, কোনটো জীৱই সকলোতকৈ বেছি গাখীৰ খায়? উত্তৰ, মেকুৰী। সকলোতকৈ বেছি মেকুৰীয়ে গাখীৰ খোৱা দেখা যায়। কুৱেশ্যন 7, সকলোতকৈ শকত মানুহ কোনখন দেশত আছে? ইয়াৰ উত্তৰ হ'ব আমেৰিকা দেশত সকলোতকৈ শকত মানুহ আছে। কুৱেশ্যন 8, পাকিস্তান দেশত সকলোতকৈ বেছি কোনখন দেশৰ মানুহ ফুৰিবলৈ যোৱা দেখা যায়? উত্তৰ, চীন দেশৰ মানুহ পাকিস্তান দেশত সকলোতকৈ বেছি ফুৰিবলৈ যোৱা দেখা যায়। কুৱেশ্যন 9, সকলোতকৈ বেছি ফুটবল কোনখন দেশত বনায়? ইয়াৰ উত্তৰ হ'ব পাকিস্তান দেশত সকলোতকৈ বেছি ফুটবল বনায়। 10 নম্বৰ তথা অন্তিম প্ৰশ্নটি হ'ল, কোনটো জীৱই সকলোতকৈ বেছি মাটি খায়? উত্তৰ, বাঘ। বাঘে সকলোতকৈ বেছি মাটি খায়। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন।